নমস্কাৰ আজিৰ ভিডিঅ'ত আলোচনা কৰিম আমি ভয়েস চেঞ্জ নো কি ভয়েস চেঞ্জ কৰাৰ সহজ ফৰ্মুলা কেইটা কি সেই বিষয়ে আলোচনা কৰিম আশা কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'বোৰ চাই উপকৃত হৈছে বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল আপোনালোকে ইচ্ছা কৰিলে লিখি ল'ব আৰু মন দি শুনি গলেও হ'ব ঠিক আছে আৰু আশা কৰিম আপোনালোকে ভিডিঅ'বোৰ প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'বোৰ চাই লাইক কমেন্ট সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আহক তেনে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ভয়েস চেঞ্জ ভয়েস মানে হৈছে বাক্য অসমীয়াত বাক্য ভয়েস দুই প্ৰকাৰ এক্টিভ আৰু পেছিভ এক্টিভ মানে হৈছে জাগি থকা মানে হৈছে চলি থকা আৰু এক্টিভ হৈ থকা আৰু পেছিভ মানে হৈছে জাগি নথকা বা ডিএক্টিভেট ক'বলৈ গ'লে ঠিক আছে ডিএক্টিভ হৈ থকাটোক ক'ব জাগি নথকা এতিয়া আমি ভয়েসত আমি মন কৰিবলগীয়া কেইটামান ৰুল আছে কেইটামান কথা আছে সেইকেইটা যদি আমি যেনেকৈ টেন্স আৰু নেৰেশ্যনত আমি শিকিছিলোঁ যে কিছুমান ফৰ্মুলা আছে সেই ফৰ্মুলাকেইটা জানিলে আমি টেন্স আৰু নেৰেশ্যন কৰিবলৈ সুবিধা হয় ঠিক তেনেকৈ ভয়েসতো আছে ভয়েস চেঞ্জতো কেইটামান ৰুল আছে ৰুলকেইটা ফ'ল' কৰিবা তোমালোকে যিকোনো ভয়েস চেঞ্জ যিকোনো বাক্য তৎক্ষণাৎ তোমালোকে এক্টিভৰ পৰা পেছিভলৈ নিবলৈ পাৰিবা ঠিক আছে প্ৰথম কথা হ'ল মই প্ৰথম ৰুলটোলৈকে আহোঁ ৰুলকেইটা প্ৰথমতে বুজাই ল'লে তোমালোকৰ সুবিধা হ'ব এক নম্বৰ হৈছে ছাবজেক্টটো সদায় অবজেক্টলৈ গুচি যাব আৰু অবজেক্টটো সাবজেক্টলৈ গুচি আহিব ঠিক আছে সাবজেক্টলৈ গুচি আহিব এক নম্বৰ কথা এইটো মোষ্ট ইম্পৰ্টেণ্ট ঠিক আছে তাৰপিছত দুই নম্বৰ ভাৰ্বৰ ফৰ্ম যদি ফাৰ্ষ্টতো থাকে ছেকেণ্ডতো থাকে মানে প্ৰেজেণ্ট টেন্সতো যদি থাকে প্ৰেজেণ্ট ইনডিফিনিট আৰু যদি পাষ্ট ইনডিফিনিটতো থাকে সেই ফৰ্মটো সদায় ভাৰ্বৰ থাৰ্ড ফৰ্মলৈ গুচি যাব ভাৰ্বৰ থাৰ্ড ফৰ্মলৈ গুচি যাব ঠিক আছে ভাৰ্বৰ ফৰ্মটো যেনেকুৱা বাক্যই নহওক সকলো টেন্সৰ বাক্যতে ভাৰ্বৰ ফৰ্মটো সদায় থাৰ্ডতে বহিব এইটো কথা মোষ্ট ইম্পৰ্টেণ্ট ক'তো সলনি নহয় ঠিক আছে তাৰপিছত 3 নম্বৰ পাৰ্চনজন সলনি হৈ যাব ঠিক আছে যদি হি হয় যদি সাবজেক্টটো অবজেক্ট যেতিয়া হ'ব অবজেক্টটো সাবজেক্টলৈ যেতিয়া গুচি আহিব তেতিয়া তাত হেৰিটো সলনি হ'ব পাৰ্চনজন সলনি হ'ব যেনে সাবজেক্ট অবজেক্ট ঠিক আছে আই হ'লে মি হ'ব হি হ'লে হিম হ'ব উই হ'লে আছ হ'ব ইউ হ'লে সদায় ইউৱে থাকিব দে হ'লে দেম হ'ব চি হ'লে হাৰ হ'ব আৰু ইট হ'লে ইট হ'ব মাত্ৰ এই দুটা চেঞ্জ নহয় বাকীবোৰ চেঞ্জ হৈ যাব ঠিক আছে আৰু সেইকাৰণে মই কৈছোঁ যে সকলো বাক্যতে যিমান বাক্য আহে প্ৰথমতে তোমালোকে সাবজেক্ট ভাৰ্ব অবজেক্ট এইকেইটা কি বস্তু আছে চাবা সাবজেক্টত পাৰ্চন কোন আছে আই আছেনে উই আছেনে হি আছেনে দে আছেনে চি আছেনে ইউ আছে কি আছে অবজেক্টত কি আছে এইটো চাবা আৰু ভাৰ্ব কি আছে মই সাবজেক্ট অবজেক্ট ভাৰ্ব এইবিলাক মই টেন্সতে শিকাই আহিছোঁ গতিকে ইয়াত ইমান অসুবিধা নহ'ব আৰু এটা কথা মনত ৰাখিবা সিম্পল প্ৰেজেণ্টৰ যদি বাক্য আহে তেতিয়াহ'লে হি প্ৰেজেণ্ট কণ্টিনিউছলৈ যাব আকৌ প্ৰেজেণ্ট কণ্টিনিউছৰ যদি বাক্য আহে প্ৰেজেণ্ট কণ্টিনিউছতে হ'ব কিন্তু আৰু প্ৰেজেণ্ট পাৰফেক্টৰ যদি বাক্য আহে তেতিয়াহ'লে হি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউছলৈ গুচি যাব সেম থিং তেনেকৈ সিম্পল পাষ্টত যদি আহে
পাষ্ট কণ্টিনিউছলৈ যাব আকৌ পাষ্ট কণ্টিনিউছ যদি আহে বাক্য তেতিয়াহ'লে পাষ্ট কণ্টিনিউছতে থাকিব পাষ্ট পাৰফেক্টত যদি আহে পাষ্ট পাৰফেক্ট কণ্টিনিউছলৈ গুচি যাব ঠিক তেনেকৈ চিম্পুল ফিউচাৰত যদি আহে তেতিয়াহ'লে চিম্পুল ফিউচাৰ কণ্টিনিউছলৈ গুচি যাব ফিউচাৰ কণ্টিনিউছৰ কোনো ধৰণৰ পেছিভ ভইচ নহয় ফিউচাৰ পাৰফেক্টত আহিলে ফিউচাৰ পাৰফেক্ট কণ্টিনিউছলৈ গুচি যাব তাৰ এখন চাৰ্ট আছে এই চাৰ্টখন টেবুলখন মই দি দিছোঁ তোমালোকক ঠিক আছে এতিয়া আমি এটা উদাহৰণলৈ আহোঁ দেই এক্সাম্পল যেনিবা ক'লোঁ এক্টিভত আহিছে যেনিবা এক্টিভ ৰাহুল writes a letter ইয়াতে ৰাহুল হ'ল ছাবজেক্ট ৰাইটটো হ'ল ভাৰ্ব যিহেতু লিখা কাম হয়নে নহয় ৰাইটছ হ'ল ভাৰ্ব আৰু এ লেটাৰ হ'ল অবজেক্ট এইটো হৈছে ৰুল ছাবজেক্ট এক্টিভ ভইচৰ ৰুল ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট ৰাইটছ ৰাহুল ৰাইটছ ইয়াত ৰাইটছ আছে ভাৰ্বৰ ফিফ্থ ফৰ্মটো আছে ৰাইট ভাৰ্ব হৈছে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আৰু ৰাইটছ যিহেতু ৰাহুল হৈছে নেম হি চি ইট নেম এইবিলাক য'ত থাকিব তাত সদায় ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মৰ লগত এছ বা ইএছ যোগ হৈ পিনে সি ভাৰ্বৰ ফিফ্থ ফৰ্ম হয় সেইটোতো মই আগত শিকাই আহিছোঁ টেন্সত গতিকে এ লেটাৰ হ'ল অবজেক্ট এতিয়া আমি কৈছিলোঁ যে ছাবজেক্টটো কি আছে ছাবজেক্টটো সদায় অবজেক্টলৈ গুচি যাব বুলি কৈছিলোঁ নে ছাবজেক্টটো যেতিয়া পেছিভলৈ যাম তেতিয়া ই অবজেক্ট হৈ যাব আৰু অবজেক্টটো সদায় ছাবজেক্টলৈ গুচি আহিব যেতিয়া আমি পেছিভলৈ যাম ঠিক আছে এইটো পেছিভলৈ আহিলোঁ এ লেটাৰ এতিয়া এই বাক্যটো কিহত আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স ৰাহুল ৰাইটছ এ লেটাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য প্ৰেজেণ্ট কণ্টিনিউছ টেন্সলৈ গুচি যায় প্ৰেজেণ্ট কণ্টিনিউছ টেন্সলৈ গুচি গ'লে তাত হেল্পিং ভাৰ্ব কি বহে এম ইজ আৰ এইটো হৈছে প্ৰেজেণ্ট ইনডিফিনিটৰ তোমালোকৰ টেবুলখনত মই দেখাই দিছোঁ অলৰেডি এম ইজ আৰ হৈছে ইয়াৰ হেল্পিং ভাৰ্ব আৰু যেতিয়া আমি পেছিভলৈ আমি বাক্যটো কৰিম তেতিয়া এ লেটাৰ যিহেতু ছিংগুলাৰ নাউন গতিকে এ লেটাৰ ইজ আহিব ইয়াত ইজ এতিয়া আমি কৈছিলোঁ যে এইটো ভাৰ্বৰ থাৰ্ড ফৰ্মলৈ গুচি আহিব যেতিয়া আমি পেছিভলৈ যাম তেতিয়া ই ভাৰ্বৰ থাৰ্ড ফৰ্মলৈ আহিব ভাৰ্বৰ থাৰ্ড ফৰ্মলৈ আহিলে ৰাইট ৰট ৰিটেন ভাৰ্বৰ থাৰ্ড ফৰ্মটো হৈছে ৰিটেন এতিয়া আহিব ইয়াত বাই প্ৰিপজিশ্যন আহিব বাই কাৰ দ্বাৰা লিখা হৈছিল ৰাহুলৰ দ্বাৰা যদিহে নাম থাকে ই নামেই থাকিব আৰু যদিহে ইয়াত ইট থাকে ইটেই থাকিব আৰু অবজেক্টটো সেইটো চাবা আৰু যদিহে ইয়াত ইউ থাকিলেহেঁতেন তেতিয়াহ'লে ইউৱে হ'লহেঁতেন বাকী তোমাৰ আই হ'লে মি হ'ব হি হ'লে হিম হ'ব উই হ'লে আছ হ'ব দে হ'লে দেম হ'ব চি হ'লে হাৰ হ'ব এইটো মই টেবুলখন দি দিছোঁ তেনেকৈ চাবা তোমালোকে এতিয়া বুজি পালা নহয় ছাবজেক্টটো আহিল অবজেক্টটো আহিল ছাবজেক্টলৈ লগতে ই হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ গতিকে ইয়াক প্ৰেজেণ্ট কণ্টিনিউছ টেন্সলৈ লৈ গ'লোঁ আমি সেইকাৰণে ইয়াত ইজ আহিল যিহেতু এইটো ছিংগুলাৰ নাউন তাৰপিছত আৰু ই গৈ পেলাই ভাৰ্বটো গৈ পেলাই ভাৰ্বৰ থাৰ্ড ফৰ্ম যিমান যি বাক্য আহিব সকলোতে তোমালোকে ইয়াক ভাৰ্বৰ থাৰ্ড ফৰ্মলৈ লৈ যাবা এই ভাৰ্বটো সদায় ভাৰ্বৰ থাৰ্ড ফৰ্মতে বহিব কেতিয়াবা ইয়াত বাই প্ৰিপজিশ্যনৰ সলনি এট টু উইথ এনেকুৱা ধৰণৰ প্ৰিপজিশ্যনো বহিব আৰু যদি প্ৰেজেণ্ট কণ্টিনিউছ টেন্সত ING লগা প্ৰেজেণ্ট কণ্টিনিউছ টেন্সৰ বাক্য যদি আহে সি প্ৰেজেণ্ট কণ্টিনিউছ টেন্সতে থাকিব কিন্তু ING লগা যদি কেনেবাকৈ বাক্য আহে সেই প্ৰেজেণ্ট কণ্টিনিউছত বা পাষ্ট কণ্টিনিউছততো INGটো থাকিবই সেই INGটো গৈ পিনে বিং হৈ যাব আৰু তাৰ ভাৰ্বটো থাৰ্ড ফৰ্মলৈ গুচি যাব মই তাৰ এটা উদাহৰণ তোমালোকক দি দিছোঁ বাৰু ঠিক আছে এতিয়া মই এক্টিভ ভইচৰ আৰু এটা ল'লোঁ সেইটো যেনিবা এতিয়া এইটো আমি প্ৰেজেণ্ট কণ্টিনিউছ টেন্সত আমি বনাম বাক্যটো ঠিক আছে দে আৰ একে টাইপৰে দিম দেই দে আৰ ৰাইটিং এ লেটাৰ ইয়াতো হ'ল দে ছাবজেক্ট আৰটো আহিব যিহেতু কণ্টিনিউছ টেন্সৰ ৰাইটটো হ'ল ভাৰ্ব হয় নহয় প্লাছ ING যোগ হ'বই আৰু এ লেটাৰ হ'ল অবজেক্ট এতিয়া হ'ল ইয়াত এ লেটাৰ গুচি আহিল ইয়ালৈ অবজেক্টটো ছাবজেক্টলৈ গুচি আহিল এ লেটাৰ যিহেতু এ লেটাৰ ছিংগুলাৰ নাউন তো সেইকাৰণে ইয়াত ইজ আহিব প্ৰেজেণ্ট কণ্টিনিউছতে থাকিব বাক্যটো কিন্তু প্ৰেজেণ্ট কণ্টিনিউছ টেন্সতে থাকিব এ লেটাৰ ইজ যিহেতু মই কৈছোঁ য'ত ING থাকিব তাত সদায় বিং আহিব আৰু এই ভাৰ্বটো কোনটো ৰাইট লিখা এ লেটাৰ ইজ বিং যিহেতু কৈছে যে ভাৰ্বটো সদায় থাৰ্ড ফৰ্মেই আহিব ৰিটেন
WRI written কাৰ দ্বাৰা সিহঁতৰ দ্বাৰা by them they হলে them a letter is being written by them আৰু যদি ইয়াত যদি কিনবা সিহঁতে লেটাৰখন নিলিখিল বুলি আহে তেতিয়া হলে ইয়াত is being not ব্যৱহাৰ কৰি দিলে ইয়াত not ব্যৱহাৰ কৰি দিলে বাক্যটো সম্পূৰ্ণ হ'ব ঠিক আছে এবাৰ আহো এটা প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্যলৈ you have যেহেতু have আৰু has প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হেল্পিং ভাৰ্ব হয়নে have আৰু has you have completed যেহেতু power third form থাকিব ইয়াত you have completed your work you have completed your work এটা ইয়াত কি হ'ব যেহেতু পেসিভত your work হল অবজেক্ট গতিকে এই সাবজেক্টলৈ আহিলে your work তো সেইকাৰণে have গৈ ইয়াত has হ'ব your work has ইয়াত আকৌ যেতিয়া আমি প্ৰেজেন্ট পাৰফেক্টৰ বাক্যটো আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছলৈ লৈ যাম তাত কি হয়গে has been have been এইকেইটা হয়গেনে তো your work has been ইয়াত আহিব been your work has been completed to এর থার্ড ফর্ম আছে ই ডাইরেক্ট এনেকে বহিব completed by কি হ'ব ইউ হলে সদায় ইউ এ থাকিব যেতিয়া সাবজেক্ট টু ইউ থাকিব ইয়াত যেতিয়া অবজেক্ট হৈ আহিব পেসিভত তেতিয়া ই ইউ এ থাকিব ঠিক আছে এবাৰ পাস্ট ইনডিফিনিট টেন্সৰ এটা উদাহৰণ লওঁ ঠিক আছে এক্টিভ এটো পাস্ট ইনডিফিনিটৰ এটা লম দেই পাস্ট ইনডিফিনিটৰ যেনিবা আমি উপৰ বাক্যটোকে যদি লিখো ৰাহুল ৰাইটৰ সেকেন্ড ফৰ্মটো হৈছে যেহেতু প্ৰেজেন্ট ইনডিফিনিট তো ৰড ৰাহুল ৰড এ লেটাৰ ইয়াত কি হ'ব যেতিয়া পেসিভ কইম এ লেটাৰ যেহেতু আমি ইয়াক প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সলৈ নিউতে তেতিয়া আমি ইয়াত ইজ ব্যৱহাৰ কৰিছিলোঁ আৰু ইয়াত কি ব্যৱহাৰ কৰিম যেহেতু ইয়াত আমি পাস্ট কন্টিনিউয়াছ টেন্সলৈ নিম যেহেতু পাস্ট ইনডিফিনিট টেন্সৰ বাক্য তো পাস্ট এটো থাকিলে গম পাই যায় ইয়াত পাস্ট ইনডিফিনিট টেন্সৰ বাক্য আৰু ইয়াক আমি যেতিয়া পাস্ট কন্টিনিউয়াছ টেন্সলৈ নিম এ লেটাৰ was আৰু were বহিব হয়নে তো ইয়াত আমি যেহেতু ই সিঙ্গুলাৰ নাউন তো was হ'ব এ লেটাৰ was এতিয়া থাৰ্ড ফৰ্মটো থাৰ্ড ফৰ্ম ভাগে থাকিব ইটো থাৰ্ড ফৰ্ম হৈ যাব ইটো সেকেন্ড ফৰ্মত আছে এতিয়া ই থাৰ্ড ফৰ্মলৈ গুচি যাব এ লেটাৰ was written by ৰাহুল বুজি পালা নহয় এ লেটাৰ was written by ৰাহুল ঠিক আছে বুজিবলৈ সুবিধা হ'ব কাৰণে মই আসলতে একে ধৰণৰ বাক্যবোৰ দেখাই আছো ঠিক আছে ঠিক তেনেকে যদি প্ৰেজেন্ট কন্টিনিউয়াছৰ বাক্য এটা আহে তেতিয়া হলে হেতু এটা উদাহৰণ দি দিছো ওকে সৰি পাস্ট কন্টিনিউয়াছৰ বাক্য আহে যদি পাস্ট কন্টিনিউয়াছ টেন্সৰ বাক্য আহে তেতিয়া হলে ইয়াত was being হ'ব যেনেকৈ আমি আগত is being ব্যৱহাৰ কৰিছিলোঁ ইয়াত was being আৰু সাবজেক্ট অনুসৰি were being হ'ব ঠিক আছে এটা যেনিবা এক্সাম্পল he was eating food he was eating the food এতিয়া পেসিভত কি লিখিম the food হল অবজেক্ট তো এই সাবজেক্টলৈ গুচি আহিলে the food was being যেহেতু ing আছে এখানে being the food was being ইটৰ থাৰ্ড ফৰ্ম eaten by গতিকে he আছে গতিকে him the food was being eaten by him ঠিক তেনেকৈ পাস্ট পারফেক্ট টেন্সৰ যদি বাক্য আহে তাক পাস্ট পারফেক্ট কন্টিনিউয়াছ টেন্সলৈ লৈ যাব লাগিব তাৰ এটা উদাহৰণ দি দিছো পাস্ট পারফেক্ট টেন্সৰ পাস্ট পারফেক্টত সদায় হেড ব্যৱহাৰ হ'ব হেল্পিং ভার্ব হেড হ'ব আৰু হেড গৈ বেলাই হেড বিন হৈ যাবগৈ তাত আৰু হেভ বা হেজ ব্যৱহাৰ নহয় হেতু যেনেকৈ থাকিব হেডৰ লগত বিন আহিব তাৰ বাহিৰে একো নহয় এতিয়া ক'লো যেনিবা এক্টিভত যেনিবা এটা বাক্য আহিল যে
He had brought he had brought he had he had brought the car. ঠিক আছে, he had brought the car, সি কাৰখন কিনিছিল। ঠিক আছে, কিনিছিল। এতিয়া আমি যদি পেচিভলৈ লৈ যাওঁ কি হ'ব? the car had been, যিহেতু ইয়াক past perfect tense লৈ গ'লোঁ, the car had been brought মানে কি না নহয় জানো? বৰ্ডত আকৌ এই থাৰ্ড ফৰ্মত আছে, গতিকে ইয়াত টেনশ্যনেই নাই, ইয়াত থাৰ্ড ফৰ্মেই বহিব। the car had been brought by him. তোমালোকে বাক্যবোৰত কি মন কৰিবা? যেতিয়া এক্টিভ আহিব সি টেন্সটো কোন টেন্সত আছে? ই ছেকেণ্ড মড ই ইনডিফিনিট পাষ্টৰ ইনডিফিনিটত আছে নে? তোমালোকে হেল্পিং ভাৰ্ববোৰ দেখিলেই গম পাই যাবা, এইটোতো গম নাপাবা। হেল্পিং ভাৰ্ববোৰ আৰু তোমালোকে ভাৰ্ববিলাক যদি থাকে, যদিহে তোমাৰ টেন্সত যদি হেল্পিং ভাৰ্ব থাকে তেতিয়াহ'লে উজু হয় বুজিবলৈ। আৰু যদি এইটো যদি ভাৰ্বটো যদি কি ফৰ্মত আছে সেইটো চাবা, চালেই গম পাই যাবা বাক্যটো কোন টেন্সত আছে। টেন্সটো মনলৈ অনাৰ লগে লগে তোমালোকে টেন্সৰ সলনি কোনটোৰ পৰা কোনটোলৈ যায় সেইটোলৈ মনলৈ লৈ আহিবা, আৰু সেইমতে তোমালোকে সলনি কৰি গৈ থাকিবা। ঠিক আছে, এইবাৰ আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ এটা বাক্য লওঁ। ঠিক আছে, ফিউচাৰ ইনডিফিনিট টেন্সত সদায় চেল উইল ব্যৱহাৰ হয়, আৰু আমি যেতিয়া ফিউচাৰ ইনডিফিনিট টেন্সটোক পেচিভ ভইচলৈ লৈ যাম তেতিয়া তাক আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্সলৈ লৈ যাম। ফিউচাৰ কণ্টিনিউৱাছ টেন্সত কি হ'ব? চেল উইলৰ লগত বি ব্যৱহাৰ হ'ব। ফিউচাৰ ইনডিফিনিট টেন্সৰ ফৰ এক্সাম্পল ধৰি লোৱা আই চেল বিট ইউ। ঠিক আছে, ইয়াক যদি আমি পেচিভলৈ লৈ যাওঁ, ই এক্টিভ ভইচৰ বাক্য, ইয়াক যদি আমি পেচিভলৈ লৈ যাওঁ তেতিয়াহ'লে কি হ'ব? ইউ অবজেক্ট আহিল আগলৈ, ইউ উইল লগত বি যোগ হ'ব। ইউ উইল বি, বিটটো গৈ বিটেন হ'ব। বিটেন হৈছে থাৰ্ড ফৰ্ম, বাই মি। ঠিক তেনেকৈ আকৌ যদি এক্টিভত হি উইল গিভ মি এ পেন, হি উইল গিভ মি এ পেন। আৰু যদি পেচিভলৈ নিয়া যায়, এ পেন উইল বি গিভেন মি বাই হিম। A pen will be given me by him. এতিয়া আহোঁ আমি ফিউচাৰ কণ্টিনিউৱাছ টেন্সলৈ। ফিউচাৰ কণ্টিনিউৱাছ টেন্সত মই আগতে কৈ আহিছোঁ, ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ কোনো পেচিভ ভইচ নবনে। ঠিক আছে, তো সেইকাৰণে ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ কথা চিন্তা কৰিব নালাগে, কিন্তু ফিউচাৰ পাৰফেক্ট টেন্সত আহিব। ফিউচাৰ পাৰফেক্ট টেন্সৰ যদি আমি এটা বাক্য লওঁ, চেল আৰু হেভ, উইল হেভ, চেল আৰু উইলৰ লগত হেভ ব্যৱহাৰ হয় ফিউচাৰ পাৰফেক্ট টেন্সত। তাক যদি আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ লৈ যাওঁ তেতিয়া চেল আৰু উইলৰ লগত হেভৰ লগত বিন ব্যৱহাৰ হ'ব। ঠিক আছে, ফৰ এক্সাম্পল I shall have told you the truth. I shall have told you the truth. ই আছে ফিউচাৰ পাৰফেক্ট টেন্সত। shall have told, ফিউচাৰ পাৰফেক্ট টেন্সত আছে, আৰু ইয়াক আমি চেল হেভৰ লগত বিন যোগ কৰি ইয়াক আমি পেচিভ কৰি পেলাম। ঠিক আছে, পেচিভ ভইচত হ'ব ই। The truth will have
by me. By me. The truth will have been told by me. আৰু এটা কৰি চাওঁ এক্টিভত he will have caught C-O-U-G-H-T caught the thief. Passive হ'ব the thief will have been caught by him. The thief will have been caught by him. ঠিক আছে এইখিনি হৈছে যিখিনি টেন্সৰ পৰা আমি কৰিব পাৰোঁ সেইখিনি মই গোটেই ৰুলখিনি ফৰ্মুলাখিনি সৈতে দিলোঁ ইয়াৰ উপৰিও কিছুমান মডেলছ আছে অক্সিলাৰী আছে যিখিনি কেন কোড এইখিনি আছে সেইখিনিৰ বিষয়ে মই অন্য এটা ভিডিঅ'ত মই বুজাবলৈ চেষ্টা কৰিম আৰু তাৰ লগতে ইণ্টাৰোগেটিভ ইম্পেৰেটিভ আৰু নেগেটিভ ভইচ চেঞ্জ কেনেকৈ কৰা যায় তাৰ বিষয়েও মই ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম ঠিক আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আজিলৈ আহোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'বোৰ পুনৰবাৰ কৈছোঁ প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'বোৰ চাই লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই দি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে ঠিক আছে